মই মাছটো কাটি আছিলোঁ, মোক কাটিবলৈ আহিছে। কাটাৰ পাছত আকৌ তাত দাওটো ৰাখিলোঁ, মই দুইবাৰ মাৰিলোঁ তাক, মাৰি পেলাই মই পলালোঁ। তাৰপৰা কি হৈ গ'ল জানো, সিহঁতে জানে। মানে কাজিয়াখন কেলৈ হৈছিলে? কাজিয়াখন ইয়াত শিঙি মাছ কিনিবলৈ আহিছিলে। শিঙি মাছটো মই কৈছোঁ 20 টকাৰটো নাপায়, দৰকাৰ নাই বুলি কৈছোঁ। তথাপিও মানে তই কোন হয় বুলি কৈ পেলাই দালাকেইটা চব পালাপালি কৰিছে। ইয়াত পেলাইছোঁ, মই পেলোৱাটো দেখা নাই, কিন্তু লাষ্টতে দেখিছোঁ। কিন্তু নামটো মই নাজানে ছাৰ, নাজানে মই। ঘটনাটো এতিয়া পটখিনি হৈ গ'ল, মানে নিচা পূৰা নিচাত আছে ল'ৰাটো। মাছৰ দাম সুধি আছে, মাছ লাগে ইয়াক, শিঙি মাছ 20 টকাৰ, শিঙি মাছ বেছি আছে 700 টকা। এই জোৰ জবস্তি কৰি আছে, শিঙি মাছ 20 টকাৰ দিবই লাগিব। ইয়াৰ নিচাত আছে, নিচাত আহি কিনি মানে বেপাৰীয়ে ক'লে মই দিব নোৱাৰিম। তাৰপিছত এই ডাইৰেক্ট সোমাই গ'ল, এই মাছ কটা ধাৰটো ই হাতত ধৰি ল'লে। ধৰি পিছত এই বেপাৰীজনক চুলিত ধৰিলে, ধৰি কিনি মানে কাটিম লৈ আছে। আমিতো সোমাব নোৱাৰা হৈ গ'ল তাত। তাৰপিছত ই আকৌ যেনে তেনে কৰি আমি দাওটো গুচালোঁ। দাও গুচোৱাৰ পিছত আকৌ মানে একদম দৌৰি গৈ সেইটো ডালাত গৈ কিনি দাও এটা আনি কিনি টোটেলি গোটেই যি ডালা আছিলে মাছ চাছ পেলাই দিলে। ল'ৰাটো আমাৰ এই স্থানীয় ল'ৰাই জোনাই বজাৰৰে হয়, চাইঙীয়া ল'ৰা। মই নামটো নাজানো, কি নাম, এই গাঁওবুঢ়া বাপেকে গাঁওবুঢ়া হয়। ডালা এতিয়া 4টা ডালা ভাঙি দিছে। অঁ, ল'ৰাজনৰ বাপেকে, ল'ৰাজন লোকচানটো এতিয়া মাছৰটো দামত ক'লে আমাৰ 30-40 হাজাৰ মানৰে যাব মাছ। ডালা হৈ হ'লে বেছি হ'ব। 4খন ডালা ভাঙি দিছে, 2টা গামলা। হাতৰ পৰা আৰু দাওটোৰ পৰা কাটিছে, মানুহৰ এতিয়া আঘাতটো নহ'ল বাৰু, মানুহকেইটা চব দাওটো লোৱাৰ দেখি চব পলাই গৈ, ওচৰত কোনেও নোযোৱা হ'ল। কি আপোনাৰ ল'ৰাজন নেকি? আপোনাৰ ল'ৰাটো আছিলে নেকি? মানে কি হৈছিলে, মদ খাইছে নেকি? মই কোৱা জনামতে মদ খাইছে নেকি? মানে কি কৰিছে, বজাৰত উৎপাত কৰিছে? এতিয়া ইয়াত বজাৰত গৈছিলে, মই ঘৰৰ পৰা আকৌ তেওঁ বজাৰ কৰি আহিলে। তাৰপিছত আকৌ বজাৰত যাম বুলি কৈ পিনি ওলালে। তাৰপিছত কেনেকৈ কি হ'ল এতিয়া মই ধৰিবই নোৱাৰিম। কোনোবা এজন ফোন কৰি দিলে, মানে ল'ৰাটো তেনেকুৱা গালা গোলা কৰি আছে। মই সেইকাৰণে দৌৰি পিনি ল'ৰাটো ধৰি পিনি মই ঘৰত থৈ আহিলোঁ। ল'ৰাটোৰ নাম কি? ৰাকেশ চাঙীয়া। কি কাৰণে হৈছিলে গম পাই নেকি? পঢ়া নাই মই কেনেকৈ হ'ল।